Good morning, everyone. everyone. Good morning everyone. Welcome back to my YouTube channel. পোনপ্ৰথমে মই আপোনালোকক অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল সানডে 14 তাৰিখ অহা কাইলৈ 15 আগষ্ট আহি আছে তাৰ বাবে সকলোকে এডভান্স ইণ্ডিপেণ্ডেন্স ডে স্বাগতম জনাইছোঁ আৰু এই শুভক্ষণত সঁচাকৈ কিন্তু শলাগ ল'ব লগা কথা ইমান সুন্দৰময় পৰিৱেশ হৈ পৰিছে মাজতে একদম নোহোৱা হৈ গৈছিলে এতিয়া আকৌ আমাৰ ল'ৰা ছোৱালীবিলাকে শিকিব পাৰিব যেহেতু আমাৰ নিজৰে মনত পৰিছে আমি নিজেও পাইছোঁ বাৰু 15 আগষ্ট আহিলে বুলি ক'লে চিনেমা হলত শিশুসকলৰ বাবে আমাৰ কণ ল'ৰা ছোৱালীৰ কাৰণে আমি চিনেমা চাবলৈ যাওঁ কিন্তু সেই বস্তুবোৰ মাজত ধৰি নোহোৱা হৈ গৈছিলে এতিয়া যিহেতু আকৌ তেনেকুৱা ধৰণৰ প্ৰগ্ৰেমবিলাক পাতিব ধৰিছে যেটো হলবিলাকতো এতিয়া নাই দিয়া বাৰু কিন্তু মানে কিছুমান ফাংচনবোৰ পাতিছে আৰ্ট কম্পিটিশ্যন যেনেকৈ হওক ডান্সৰ কম্পিটিশ্যন সঁচাকৈ কিন্তু ভাল লাগিছে আকৌ আগৰ দৰে ঘূৰি আহিব এতিয়া আজি হ'ল মঙ্গলবাৰ আৰু এতিয়া ৰাতিপুৱা চাহ তাহ খাই গা চা ধোৱা হৈ গ'ল আৰু ভাবিছোঁ ৰাতিপুৱাৰ ভাগত অকণমান বেটিক পঢ়াই লওঁ যিহেতু এতিয়া হাফ এলি আহি আছে সেইবাবে ৰাতিপুৱা তাহাঁতৰ ব্ৰেইনটো একদম শ্বাৰ্প হৈ থাকে সেইটো কাৰণে ৰাতিপুৱা অকণমান পঢ়াই লৈছোঁ এনেও ছানডে বন্ধে আছে দিনটো খেলিব মেলিব এনেকুৱা হয় আৰু এই আছো মোৰ বেক চাইডে আপোনালোকে ইগন'ৰ কৰিব এইটো কাৰণে কৈছোঁ যিটো ৱালখন একদম মানে অৱস্থা নাইকিয়া হৈ আছে আৰু যাৰ ঘৰত কণ বাচ্চা থাকে তাহাঁতে এইবিলাক কৰি মানে ৱালত পেইণ্ট কৰি বহুত ভাল পায় তাইও একদম মানে গোটেই ৱালখন ভৰ্তি কৰি থৈছে এতিয়া যেতিয়ালৈকে বুজন নহয় ভাবিছোঁ পেইণ্টেই নকৰোঁ পেইণ্ট কৰিলে মানে আকৌ কৰি দিব বাৰে বাৰে এইবিলাক কৰা ঘৰ চাফা কৰা দিগদাৰ হৈ যায় ধূলি উৰে ধূলিৰ পৰা আকৌ তাই চৰ্দি লাগি যাব সেইবাবে মানে কি এতিয়া নকৰোঁ যিমান আঁকি থাকোঁ সেয়াই আৰু বেছি এতিয়া কথা নাপাতোঁ যিহেতু বেছি যদি কথা পাতোঁ তাই মানে পঢ়াটো ভালকৈ নকৰিব এতিয়া ভাবিছোঁ তাইৰ লগত অকণমান পঢ়াত চাই দিওঁ আৰু দিনটো আজি কি Like, কি comment, subscribe, and bang. Only two. দিনটো আজি কি কৰোঁ কি বনাওঁ তাকে ভাবিছোঁ আপোনালোকৰ মাজত অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰিম আৰু এনেকৈ মৰম দি যাব আগলৈ আৰু মোৰ ভিডিঅ' বহুতে চাই কিন্তু ছাবস্ক্ৰাইব নকৰে প্লিজ ছাবস্ক্ৰাইব এটা কৰিব ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ পইচা নালাগে এইটো ফ্ৰী হয় ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিব আমাৰ আগবাঢ়ি যোৱাত সহায় হ'ব এতিয়া তেনেহ'লে পলম নকৰি পুনৰ আপোনালোকক পাছত লগ পাই আছোঁ Pasal lepas.
এয়া মোৰ গৰৈ মাছ পোৰা হৈ গ'ল আৰু লগতে আছে খৰিচা আৰু এইফালে মিহি মিহিকৈ কাটি লৈছোঁ পিঁয়াজ, সোৱাদ অনুসৰি নিমখ দিম আৰু এইখিনি মোৰ চাফা কৰা হৈ গ'ল। তাৰপিছতে মই এতিয়া ইয়াতে দিম মিহি মিহিকৈ কাটি লোৱা পিঁয়াজ, ইয়াতে পিঁয়াজখিনি দি দিম আৰু মিঠাতেল দিয়াৰ পিছত মই এতিয়া এইখিনি ভালদৰে এনেকৈ সানি ল'ম।